চুলিৰ কাৰণে আটাইতকৈ লাভদায়ক শ্যাম্পু কেনেকৈ ঘৰতে বনাব পাৰি মই আপোনালোকক দেখুৱাম। এইখিনি হৈছে ৰিঠা, অসমত ইয়াক মণিছাল বুলি জানে। এইখিনি হৈছে আমলা, শুকুৱাই থোৱা আমলখি, আৰু এয়া হৈছে চিকাকাই। গোটেইকেইটা বাতিতে এগিলাচ পানী দি এৰাতিৰ কাৰণে কোমল হ'বলৈ দিয়া হ'ল। চিকাকায়ে চুলিখিনি ক্লিনজিং কৰে আৰু মইশ্চাৰাইজ কৰি ৰাখে। এই শ্যাম্পুটোৰ মেইন হৈছে ৰিঠা। এই শ্যাম্পুটোত ফেন আনে এই ৰিঠাই। বহুত জুৱেলাৰীয়ে সোণৰ বস্তু জিলিকাবলৈ আজিও এই মণিছাল ব্যৱহাৰ কৰে। এৰাতি তিয়াই থোৱাৰ পিছত ৰিঠা কোমল হোৱাত ভিতৰৰ গুটিবোৰ এৰুৱাই দিলোঁ। কেৰাহীত তিনিওখিনি বস্তু ঢালি আৰু দুগিলাচ পানী দি মিডিয়াম ফ্লেমত 50 মিনিটমান উতলিবলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত ছালবোৰ এৰুৱাই বেলেগে ৰাখিলোঁ। এতিয়া কটনৰ পাতল কাপোৰত নহ'লে চেকনিত শ্যাম্পুখিনি চেপি উলিয়াই লৈ চাফা খালী বটলত ভৰাই ল'লোঁ। যদি চুলিত তেল লগোৱা হয়, কিনা শ্যাম্পু আৰু ঘৰতে বনোৱা শ্যাম্পু মিক্স কৰি ল'ব। অকল ঘৰতে বনোৱা শ্যাম্পু ইউজ কৰিলে চুলিত থকা তেল সম্পূৰ্ণকৈ নাযাবও পাৰে। এবাৰ এনেদৰে ঘৰতে বনোৱা শ্যাম্পু ইউজ কৰি চুলিত থকা সমস্যা দূৰ কৰক।